নমস্কাৰ সকলোকে সুমলান চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6 চেপ্টাৰ 11 অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। আহাচোন আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো আছে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। উত্তৰটো হ'ব তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মাছ ধৰা, ব্যৱসায় আদি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰে। খত আছে তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। উত্তৰ হ'ব আমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হ'ল কৃষি কাৰ্য। নেক্সট কুৱেশ্যন, তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। উত্তৰ হ'ব মই আৰু মোৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য হ'ল কৃষি কাৰ্য, চাকৰি, মাছ ধৰা। 2 নম্বৰ, অৰ্থনৈতিক কাৰ্য আৰু অনা-অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? প্ৰত্যেকটো কাৰ্য উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ হ'ব অৰ্থনৈতিক কাৰ্য এনে কাৰ্য যাৰ মূল উদ্দেশ্য অৰ্থ বা ধন উপাৰ্জন কৰা, যেনে দোকানত সামগ্ৰী বিক্ৰী কৰা, চাকৰি কৰা, গান গোৱা। আনহাতে অনা-অৰ্থনৈতিক কাৰ্য এনে কাৰ্য যাৰ মূল উদ্দেশ্য আনন্দ, সেৱা, ভালপোৱা বা সন্তুষ্টি, অৰ্থলাভ নহয়, যেনে পিতৃ-মাতৃয়ে লোৱা সন্তানৰ যতন, গৃহিণীয়ে পৰিয়ালৰ লোকৰ বাবে খাদ্য প্ৰস্তুত কৰা আদি। 3 নম্বৰ কুৱেশ্যনটো হ'ল তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা-অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটো কিয় অনা-অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচিত কৰা হৈছে? সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা। ইয়াৰ এনচাৰ হ'ল আমাৰ নিজৰ এলেকাত প্ৰচলিত অনা-অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ হ'ল বৃদ্ধাশ্ৰম স্থাপন। ই এক অনা-অৰ্থনৈতিক কাৰ্য কাৰণ ইয়াৰ লক্ষ্য আৰ্থিক লাভ নহয়, সমাজ সেৱা। এই কাৰ্যই প্ৰাণ ৰক্ষা, সুৰক্ষা, মানৱতা ভাৱ, সহযোগিতামূলক মনোভাৱ আদি নিদৰ্শন কৰে। সেইটো আছিল অনুশীলনী 1। এতিয়া আমি অনুশীলনী 2 প্ৰশ্নবোৰলৈ আহোঁ। প্ৰথমতে আছে প্ৰথম কুৱেশ্যনটো হ'ল অৰ্থনীতিৰ মূল খণ্ড কেইটা কি কি? উত্তৰ হ'ব অৰ্থনীতিৰ মূল খণ্ড কেইটা হ'ল প্ৰাথমিক খণ্ড, গৌণ খণ্ড, সেৱা খণ্ড। খত আছে প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? উত্তৰ হ'ব প্ৰাথমিক খণ্ডক কৃষি খণ্ড বুলি কোৱা হয়। গ অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি? উত্তৰ অৰ্থনীতিৰ তৃতীয় খণ্ডটোৰ নাম হ'ল সেৱা খণ্ড। খ বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি? উত্তৰ বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি মানে হ'ল এক বিশেষ পদ্ধতি যাৰ সহায়ত দ্ৰব্য আৰু সেৱাৰ আদান-প্ৰদান কৰা হয়। 19 নম্বৰ প্ৰশ্ন, বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি? উত্তৰ হ'ব বৰ্তমানৰ বিনিময়ৰ মাধ্যম হ'ল মুদ্ৰা। 2 নম্বৰ কুৱেশ্যন হ'ল মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সালসলনি পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। উত্তৰ হ'ব মুদ্ৰাৰ আৱিষ্কাৰে দ্ৰব্য সামগ্ৰীৰ সালসলনিৰ ক্ষেত্ৰত এক বিশেষ পৰিৱৰ্তন আনিলে। প্ৰথম অৱস্থাত মানুহে দ্ৰব্য সামগ্ৰীসমূহ এটা দ্ৰব্যৰ লগত আন এটা দ্ৰব্য সালসলনি কৰি নিজৰ অভাৱ পূৰণ কৰিছিল। বৰ্তমান সময়ত কিনা-বেচা সকলো কাম-কাজ মুদ্ৰাৰ জৰিয়তে সহজে কৰিব পৰা হ'ল। 3 নম্বৰ কুৱেশ্যন, প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰটো হ'ল প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ড এটা আনটোৰ ওপৰত পাৰস্পৰিকভাৱে নিৰ্ভৰশীল। উদাহৰণস্বৰূপে অসমৰ অধিকাংশ কৃষিভূমিত ধান খেতি কৰা হয়। উৎপাদিত ধানসমূহ ধান বনা কলত চাউললৈ ৰূপান্তৰ কৰা হয়। চাউলৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী যেনে পিঠা, লাড়ু, সান্দহ প্ৰস্তুত কৰা হয়। এই খাদ্য সামগ্ৰীসমূহ যাতায়াতৰ বিভিন্ন মাধ্যম যেনে ৰেল পৰিবহণ, পথ পৰিবহণ আদি ব্যৱহাৰ কৰি গাঁও অঞ্চলৰ পৰা আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিপণীসমূহত বিক্ৰী কৰা হয়। ওপৰৰ উদাহৰণটোত কৃষিভূমিত উৎপাদন কৰা ধান প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। কলত ধান বানি পোৱা চাউলেৰে উৎপাদন কৰা পিঠা, লাড়ু, সান্দহ ইত্যাদি গৌণ খণ্ডৰ অন্তৰ্গত।
এই খাদ্য সামগ্ৰীসমূহ পৰিবহণ আৰু যোগাযোগ সেৱা ব্যৱহাৰ কৰি বিপণীসমূহত বিক্ৰী কৰা কাৰ্যক সেৱা খণ্ডই সামৰি লয়। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভাল পালা তেতিয়াহ'লে প্লিজ লাইক কৰিবা আৰু চেনেলটোত যদি প্ৰথম আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা যাতে আগলৈ আমাৰ ভিডিঅ'সমূহ পোৱা। ধন্যবাদ।